নমস্কাৰ বন্ধুসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প বয়েজ ইউটিউব চেনেল। বন্ধুসকল, উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে অখিল গগৈৰ জামিন আবেদন। বুধবাৰে উচ্চতম ন্যায়ালয়ে এনআইএৰ গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰে। বুধবাৰে উচ্চতম ন্যায়ালয়ে এনআইএৰ গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰে। ন্যায়াধীশ অৰুণ মিশ্ৰ, ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীৰ গঠিত এখন তিনিজনীয়া বিচাৰপীঠে আজি প্ৰথম শুনানি গ্ৰহণ কৰি জামিন আবেদনখন খাৰিজ কৰে। গোচৰটোৰ লগত জড়িত এজন অধিবক্তাই নিউজ 18ক জনোৱা মতে স্পেচিয়েল লিভ পিটিশ্যনখন উচ্চতম ন্যায়ালয়ত নিষ্পত্তি কৰি ন্যায়াধীশ কেইগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ক গোচৰটোৰ শুনানি ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। যোৱা জুনৰ 29 তাৰিখে অধিবক্তাৰ যোগেদি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল গগৈ। উল্লেখযোগ্য যে অহা জুলাইৰ 13 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। এনআইএ আদালতে গগৈক জামিন প্ৰদান কৰাৰ পাছত তদন্তকাৰী প্ৰতিষ্ঠানটো কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাছত গগৈৰ জামিনৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছিল। 10 জুলাইৰ পিছত উপকৃত হ'ব SBIৰ হোম লোনৰ গ্ৰাহক। দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান ষ্টেট বেংকৰ হোম লোনৰ গ্ৰাহকসকলক 10 জুলাইৰ পিছত উপকৃত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ষ্টেট বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি 10 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ বেংকে MCLR অৰ্থাৎ মাৰ্জিনেল কাষ্ট অফ ফাণ্ড বেছড লেণ্ডিং ৰেট 5ৰ পৰা 10 বেচিছ পইণ্টলৈ হ্ৰাস কৰিব। এই ব্যৱস্থা 3 মাহৰ বাবে বাহাল থাকিব বুলি জানিব পৰা গৈছে। এয়া হৈছে ষ্টেট বেংক চতুৰ্থবাৰৰ বাবে মাৰ্জিনেল কাষ্ট অফ ফাণ্ড বেছড লেণ্ডিং ৰেট হ্ৰাস কৰাৰ ঘটনা। ইয়াৰ পূৰ্বেও ষ্টেট বেংকে 10 জুনত মাৰ্জিনেল কাষ্ট অফ ফাণ্ড বেছড লেণ্ডিং ৰেট হ্ৰাস কৰিছিল। ষ্টেট বেংকে মাৰ্জিনেল কাষ্ট অফ ফাণ্ড বেছড লেণ্ডিং ৰেট হ্ৰাস কৰাৰ ফলত বেংকটোৰ হোম লোনৰ বহু গ্ৰাহক উপকৃত হ'ব পাৰিব। বিশেষকৈ হোম লোনৰ সেইসকল গ্ৰাহক উপকৃত হ'ব যিসকলে জুলাই মাহৰ নিৰ্দিষ্ট তাৰিখত তেওঁলোকৰ লোন একাউণ্ট ৰিছেট কৰিব পাৰিব। তেনে গ্ৰাহকে তেওঁলোকৰ হোম লোনৰ সুদৰ হাৰত 70 বেচিছ পইণ্ট হ্ৰাস পোৱাৰ সুফল লাভ কৰিব। অৰ্থাৎ যিসকলে 8% সুদ প্ৰদান কৰি আহিছিল তেওঁলোকে 7.30% সুদ দিব লাগিব। বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।